বন্ধুসকল আজি আপোনালোকক মই কম আপোনালোকে যেতিয়া বেংকত লোন ল'ব যায় তেতিয়া আজিকালি আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টছটো হ'ল আধাৰ কাৰ্ড পেন কাৰ্ড তাৰ উপৰিও আজি ডেটত আৰু এটা ডকুমেন্টছ লাগে সেইটো হ'ল উদ্যম সাৰ্টিফিকেট আৰু এই উদ্যম সাৰ্টিফিকেটটো আপোনালোকে নিজৰ মোবাইলতে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব বা নিজে কেনেকৈ বনাই ল'ব পাৰিব তাৰ বিষয়ে মই স্ক্ৰীনশ্বট যোগে স্ক্ৰীন ৰেকৰ্ডিং কৰি আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ কোনো অসুবিধা নহয় আহক ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰত যাব ইয়াতে সাৰ্চ কৰিব উদ্যম মই অলৰেডি সাৰ্চ কৰিছিলোঁ বাৰু তো এই কাৰণে ইয়াতে হিষ্ট্ৰীত আছে তো মই ইয়াতে ক্লিক কৰিলোঁ ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো MSME উদ্যম ৰেজিষ্ট্ৰেশ্যন আহিব তাতে ক্লিক কৰিব লাগিব সাৰ্ভাৰটো অলপ স্লো থাকে তো সেই কাৰণে মানে অলপ স্লো হয় এনেকুৱা আহিব ইয়াৰ পিছত আপোনালোকে আহিব লাগিব ফৰ নিউ এণ্টাৰপ্ৰেনাৰ হু আৰ নট ৰেজিষ্টাৰ য়েট এজ MSME সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ আধাৰ নম্বৰটো বিচাৰিব আপোনালোকে নিজৰ আধাৰ নম্বৰটো ধুনীয়াকৈ নম্বৰটো মাৰি যাব ইয়াতে আপোনাৰ নামটো দি দিব ধুনীয়াকৈ দিয়াৰ পিছত ইয়াতে ভেলিড জেনেৰেট আপোনালোকৰ আধাৰত যোনটো নম্বৰ লিংক আছে সেই তাতে OTP যাব মোৰ OTP আহি গ'ল তো মোৰ মোবাইলত যোনটো ৰেজিষ্টাৰ আছে তাতে OTP আহিলে তো মই ইয়াতে OTPখন ধুনীয়াকৈ পেষ্ট কৰি আছোঁ এনেকৈ তাৰপিছত আপোনালোকে ভেলিডেট কৰি দিব ভেলিডেট কৰাৰ পিছত এনেকুৱা আহিব পেন ভেৰিফিকেশ্যন তো আপোনালোকে টাইপ প্ৰথমত আহিছে টাইপ অফ অৰ্গেনাইজেশ্যন এইটো আপোনালোকে আধাৰ বুলি দি দিব মেক্সিমামৰ আধাৰে হ'ব আৰু ইয়াতে পেন নম্বৰটো ধুনীয়াকৈ দি দিব মই মোৰ পেন নাম্বাৰখন দি আছোঁ তাৰপিছত ইয়াতে পেন কাৰ্ডত যেনেকুৱা নাম আছে তেনেকুৱা নামটো দি দিব আপোনালোকে কিছুমানৰ পেন কাৰ্ডত আৰু আধাৰ কাৰ্ডত নামটো মেচ নাথাকিলে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নাথাকে তো সেইটোৰ কাৰণে আপোনালোকে কি কৰিব লাগিব যদি কমেণ্টত কোনোবাই সোধে তো মই জনাই দিম ইয়াতে আপুনি নিজৰ ডেট অফ বাৰ্থটো দি দিব ধুনীয়াকৈ দিয়াৰ পিছত ইয়াতে কনচেণ্টটো ক্লিক কৰিব তাৰপিছত পান ভেলিডেট তো ইয়াতে মোৰ দেখাইছে উদ্যম ৰেজিষ্ট্ৰেশ্যন হেজ অলৰেডি ডান থ্ৰু দিছ পান এইটো পান কাৰ্ডত মানে মোৰ অলৰেডি উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰা আছে তো এতিয়া মই ডাইৰেক্ট লগ ইন কৰি মোৰ যদি এইটো কৰা নাথাকিলে হয় তেতিয়া কেনেকুৱা পেজটো আহিলে হয় সেই পেজটোৱে আহিব এতিয়া মই জাস্ট তাত এডিট কৰি দেখুৱাম
মইতো মোৰ উদ্যম নম্বৰটো নাজানো, সেইকাৰণে মই ফৰগট উদ্যম নম্বৰটো কৰি ল'ম, ফৰগট উদ্যম। তাৰপিছত ইয়াতে উদ্যম ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম, মোবাইল নম্বৰটো দি দিম। জেনেৰেট অ' টি পি আহি গ'ল, কপি কৰিলোঁ, সেইটো মই ইয়াতে পেষ্ট কৰিলোঁ, ভেলিডেট কৰিলোঁ। এইটো মোৰ দোকানৰ নামত MK চাইবাৰ টেকত এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে। তো মই এইটো কপি কৰিম ধুনীয়াকৈ, কপি কৰিলোঁ। কপি কৰি ইয়াতে যাব, লগ ইন কৰিম। উদ্যম লগ ইন, উদ্যম নম্বৰটো মই এইটো পেষ্ট কৰিম। উদ্যম নম্বৰটো পেষ্ট কৰাৰ পিছত ইয়াতে মোৰ মোবাইল নম্বৰ, OTPটো মই মোৰ মোবাইলতে লৈ ল'ম, মেইলত নলওঁ। OTP আহি গ'ল, ভেলিডেট কৰিম। এইটো এনেকুৱা। ইয়াতে আপোনাৰ ইণ্টাৰফেচটো মই এইটোৱে দেখাব খুজিছিলোঁ। আপোনাৰ যেতিয়া আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনাৰ আধাৰ পেন কাৰ্ড নম্বৰটো দি তেতিয়া এনেকুৱা আহিব। তো ইয়াতে অলৰেডি মই দেখাইছিলোঁ আধাৰ দিব লাগিব, টাইপ অফ অৰ্গেনাইজেশ্যন, তাৰপিছত ডু ইউ হেভ পেন, তো এইটো পেন য়েছ থাকিব, এইটো বাই ডিফল্ট এইটো য়েছ আহি যাব, কাৰণ পেন নম্বৰটো যেতিয়া আপুনি প্ৰথমত মাৰিব। তাৰপিছত যদি আপুনি ITR ফাইল কৰে তেতিয়া য়েছ দিব, নকৰিলে নাই। আৰু GST যদি আপোনাৰ আছে তেতিয়াহ'লে য়েছ দিব, নাই যদি নাই। তাৰপিছত ইয়াতে আপোনাৰ নেমটো থাকিব, তাৰপিছত মোবাইল নম্বৰটো দিব, ইমেইলটো কম্পালচৰি দিবই লাগিব। তাৰপিছত ইয়াতে আপোনাৰ ছ'চিয়েল কেটেগৰী, মানে আপুনি SC ST কি হয় সেইটো জানিবই আপুনি, জেণ্ডাৰটো দি দিব। তাৰপিছত স্পেচিয়েল লেভেল দিব্যাংগ হয় নেকি সেইটো চাব। তাৰপিছত ইয়াতে 11 নম্বৰটো আপোনাৰ দোকানৰ নাম। তাৰপিছত আপোনাৰ দোকানৰ বা অফিচ, দোকানটো য'ত আছে সেইটো আপোনাৰ দোকান নম্বৰ, যদি দোকান নম্বৰটো দিব লাগিব। যদি দোকান নম্বৰ নাই তেতিয়াহ'লে ইয়াতে 00 দি দিলেও কথা নাই। নেম অফ প্ৰেমাইজ বিল্ডিং, আপোনাৰ বিল্ডিংটোৰ নাম যদি নাই তেতিয়াহ'লে আপোনাৰ দোকানৰ নামটোৱে দিলে হ'ল। আৰু ইয়াতে ভিলেজ, গাঁৱৰ নামটো, কোনটো গাঁৱত মানে আপোনাৰ দোকানটো আছে সেইটো গাঁৱৰ নাম দিব। তাৰপিছত ব্লকটো দি দিব, ৰ'ডটো দি দিব, যিকোনো এটা নাম দি দিব, গাঁৱৰ নামটোৱে দি দিলে কথা নাই। তাৰপিছত চিটিটো দি দিব, পিন নম্বৰ দিব ধুনীয়াকৈ, ডিষ্ট্ৰিক্ট দি দিব। তাৰপিছত কথা এইটোত বহুতে কনফিউজন হয়, লেটিটিউড লংগিটিউড, এইটোত আপোনাৰ গেট লেটিটিউড লংগিটিউড ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনাৰ মেপ আহিব, তো মেপটো অলপ জুম কৰিলে আপোনালোকৰ কোনটো জেগাত মানে দোকানটো আছে সেইটো ইয়াতে পাই যাব। তো সেইটো জেগা আপোনালোকে ক্লিক কৰিব লাগিব, সেইটো আপোনালোকে জুম কৰিলে পাই যাব বস্তুটো। তো যদি এইটো জেগাত আছে ইয়াতে ক্লিক কৰি দিব, ইয়াতে লেটিটিউড লংগিটিউডটো আহি যাব। তাৰপিছত আপুনি অ'কে কৰি দিব। তাৰপিছত এইটো 14 নম্বৰটো এনে বুলি দিব, ষ্টেটাছ অফ
এণ্টাৰপ্ৰাইজ এইটো ডেট অফ ইনকৰ্পৰেশ্যন কেতিয়াৰ পৰা দোকানটো আপুনি আৰম্ভ কৰিছে সেইটো ডেটটো দিব তাৰপিছত এইটো বি ৱেদাৰ প্ৰডাকশ্যন বিজনেছ কমেণ্টছ এইটো ন বুলি দি দিব বেংক ডিটেইলছো দি দিব কোনটো বেংকত আপোনাৰ একাউণ্ট আছে তাৰপিছত দোকানত কেইজন থাকে সেইটো দিব ল'ৰা কেইজন ছোৱালী কেইজন তাৰপিছত আপুনি আৰ ইউ ইণ্টাৰেষ্টেড গেট এইবিলাক চব ন দি দিব জাষ্ট আপুনি 25 নম্বৰটো য়েছ দি দিব তো এনেকৈ এড কৰি ল'ব এইটো তাৰপিছত ইয়াতে আকৌ দোকানৰ নামটো দি দিব এনেকৈ ধুনীয়াকৈ তাৰপিছত আকৌ চেম ওপৰত যেনেকৈ ফিল আপ কৰিছিলে তেনেকৈ ফিল আপ কৰি ল'ব ইয়াতে তাৰপিছত এড প্লেন কৰিব এড প্লেন কৰিলে আপোনাৰ এনেকুৱা আহিব তাৰপিছত আপোনাৰ 17 নম্বৰটো সুধিছে এক্টিভিটিটো কি মানে আপোনাৰ মেনুফেকচাৰিং কৰে নে ছাৰ্ভিচ দিয়ে মেনুফেকচাৰিং হ'লে মেনুফেকচাৰিং ছাৰ্ভিচ হ'লে ছাৰ্ভিচ আৰু নন ট্ৰেডিং নে ট্ৰেডিং সেইটো মোৰতো ট্ৰেডিং হয় চাইবাৰ কেফে ট্ৰেডিঙত আহে চাইবাৰ কেফে নন ট্ৰেডিঙত আহিব মোৰ তাৰপিছত ইয়াতে আকৌ ছাৰ্ভিচত দি দিব তাৰপিছত ইয়াতে চাৰ্চ কৰিব আপুনি আপোনাৰ ট্ৰেডটো তাৰপিছত ছাবমিট কৰি দিব OTP লৈ হৈ যাব ধন্যবাদ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল যদি কিবা প্ৰব্লেম পায় মোক কমেণ্টত জনাব ধন্যবাদ